Hello guys, welcome to back my YouTube channel AM Vlog. তো আজি আমি টেঙাপানী মন্দিৰ চাবলৈ গৈছোঁ। তো চাই থাকক, কোনে কোনে নাদেখা টেঙাপানী মন্দিৰ আজি দেখিবি। জানুৱাৰী ফুৰিবলৈ আহিছোঁ লগতে, তো চাই থাক আৰু কি মজা। মোৰ লগত আছে আমাৰ গেলাকাই, কেনেকুৱা নাম আৰু গেলাকাই। গৈ আছোঁ, চাই থাক টেঙাপানী মন্দিৰ। হেলমেট দুটা পুলিচে ধৰিব বোলে, ভয়ে আহিছোঁ। চাই থাক কেনেকুৱা লাগে টেঙাপানী মন্দিৰ। আৰু ঢেৰ আছে আমাৰ লগত, ঢেৰ মানে বেছি নহয়, আছে পিছত আহি আছে। ইয়াত গৈ থাকোঁ, ইয়াত গৈ আছোঁ। চাই থাকক টেঙাপানী মন্দিৰ দেখিবি চবে। তো চাই থাক আৰু টেঙাপানী মন্দিৰ পামগৈ এতিয়াও বেছি দৌৰি নাই। এই মানে কথা কৈ থাকোঁতে গানে আহি যায়, কি কবি আৰু। টেঙাপানী মন্দিৰ গৈ আছোঁ, এয়া পামগৈ। আমি গৈছোঁ, আমি টেঙাপানী মন্দিৰ পালোঁহি। এয়া প্ৰথম গেটত আমি সোমাইছোঁ। এয়া আমাৰ লগত অহা 3জনী আৰু আছে। এয়া গেটখন টেঙাপানী মন্দিৰ, মানে এইটো মাধৱদেৱৰ মন্দিৰ নেকি, য'ত মিছন চাইনা চিনেমাখন আমাৰ জুবিন দাই কৈছিলে ন, কৈছিলে মানুহ আৰু শ্বুটিং কৰিছিলে দেই। তহঁতে কিবা বুলি ভাবিছিলি নেকি? নেভাবি আকৌ। মানে শ্বুটিং কৰিছিলে মিছন চাইনা চিনেমাখন। এইটো গানটো আছে যে, দিন জ্বলে ৰাতি জ্বলে চিনাকি লাগে। মই যে গান গাব নাজানো দেই খালি। সেই গানটোত শ্বুটিং কৰিছিলে, মিছন চাইনা চিনেমাখন শ্বুটিং কৰিছিলে, সেইটো কৈছোঁ দেই, যি নেভাবিবি। আৰু চাই থাক ভালদৰে টেঙাপানী মন্দিৰ। আৰু যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰি দিবি, সকলোকে জনাইছোঁ। তো এইয়া আমি ভিতৰত সোমাই, এইয়া জোতাযোৰ খুলি লওঁ। এইটো কি বাঘ নেকি? ইয়াত জোতা খুলিবলৈ নাই দিয়া দেখোন, মই আকৌ ইয়াতে খুলি আছোঁ। চাইডত থৈ দিম যে। তো চাওক, জোতা খুলিবই নাই দিয়া ইয়াত এইটো। তো এতিয়া আমি অলপ ভিতৰলৈ যাওঁ। গেলাকাই মই এইটো গেলাকাই আগত গৈছে, এইটো ভিতৰলৈ যাং আৰু পইচা অলপমান দান দি থৈ আহোঁগৈ। আৰু ভিতৰত কিন্তু ভিডিঅ' কৰিব নিদিয়ে, তো পইচা দিয়াটো দেখুৱাব নোৱাৰিম আৰু বেছিটো নিদিওঁ, নাই পইচা। তো ভালদৰে চাই লওক, এয়া পইচা দি আহিলোঁ। তো এইটো সাপৰ ওপৰত বহাই থৈছে। বৰ্তমান বৰষুণ ছিজন নহয় ন, সেইকাৰণে ইয়াত পানী নাই। বাৰিষা ছিজন আহিলে ইয়াত পানী পাব। তো এইটো চাওক, পানীৰ ওপৰত তেনেকৈ পানী নাই বাৰু এতিয়া। তো এয়া আমাৰ ইয়াৰ পুলিবাই ভিনি এইজন, চাওক এনেই খেতি কৰা নিচিনা লাগিছে, কৈছে খেতিটো ফুলৰ খেতি, কিন্তু এইটো টেঙাপানী মন্দিৰ ভালকৈ চাওক। বেলেগত দি ফুৰিবও যাব লাগে। চাই থাক। আমাৰ গেলাকাই ক'ত গ'ল? গেলাকাই ক'ত গ'ল? হৰাই থাকিলে যে, ক'ত গ'ল আমাৰ গেলাকাই? ক'ত গ'ল? এইবিলাক কি গছ, টকৌ গছৰ নিচিনা, নাম নাজানো। তো গেলাকাই ক'ত গ'ল? বেগটো লৈছে গেলাকাই, হৰাই থাকিলে মানুহটো। এনেকৈ হ'লে নহ'ব আমাৰ গেলাকাই। মানুহটো কেনেকৈ হৰাই থাকিলে? মানুহটো যাওক, পামতো ক'ত যাব? মোৰ লগতে আহিছে বাইকত। সেইটো ওলালে কুলখনীয়াটো। ওলালে এতিয়া কি গছ, টকৌ গছৰ নিচিনা এগোছা। এইটো নতুনকৈ বনালে টেঙাপানী মন্দিৰত। টেঙাপানী মন্দিৰ কৈছোঁ, মাধৱদেৱৰ মন্দিৰ এনেকৈ, খালি মই টেঙাপানী মন্দিৰ বুলি কৈছোঁ আৰু।
তো চাই থাক আৰু এইফালে যাং মানে এদিকে যাং আমি কওঁ মৰাণ নহয় মৰাণ ভাষাত এদিকেহে যাং ক তো চাই থাক এদিকে যাং চবে চেলফি লৈছে এই ল আমি উঠোঁ আমি একেলগতে ৰহ এই গোটা চাওক সেইটো নতুনকৈ আৰু এটা বনাই আছে পকাও এই গোটা লাইট সেইটো যদি জানে এইগোজা কি গছ টকৌ গছৰ নিচিনা টকৌ গছটো নহয় তেতিয়াহ'লে কমেণ্টত জনাবি কোনে জান আৰু তো চাই থাক কি মজা কি মজা হৈ চাই থাক কি ধুনীয়া গছ আছে নাম নাজানো খালি ঢেৰ কিবাকিবি গছ আছে ফুল গছ আছে এইগোজা কি গছ আৰু কিটো এনাখন নাজানো চাব আহিছোঁ আৰু জানুৱাৰী বুলি দেই পুলিচৰ ভয়ত লৈ আহিছোঁ হেলমেট দুটা লগাই এদিকে ৰাস্তা এটা আছে চাই থাক গেটখন তলা লগোৱা না নলগোৱা লগোৱা এদিকে লগাই থৈছে এইদিকে যাং এইগোজা গছ কি ধুনীয়া তলত ইমান মজা কৰি থৈছে চাই থাক আৰু কি গছ এখন চিনি নেপাং দেই কোনে চিনি পাওঁ কমেণ্টত জনাবি আৰু এইটো কিবা মেচিন এটা থৈছে এইখিনি বাঁহ নে কাঠ কি গছ ইয়াত কিবা গুটি লাগি আছে এইগোটা গুটি লাগি আছে খাব পায় না কি খাই চাম দেই মৰিম বুলি ভয় লাগে আকৌ এই যা ফুল গছ এই গুটি লগা গছ যা কোনে চিনি পাওঁ কমেণ্টত জনাবিচোন এইটো নতুনকৈ বনাই আছে ঘৰ মানে কি আৰু মন্দিৰ আৰু এইদিকে যাওঁ কি ধুনীয়া পৰিৱেশ চাই থাক আৰু যদি দেখা নাই তেতিয়াহ'লে ভালদৰে চাওক যদি নিজৰ চকুৱে চাই আছ বাৰু বেলেগে নাচোৱা খালি আহি কিনে যদি চাব মন যায় তেতিয়া চাব পাৰিবি চবে তো চাই যাবি মিছন চাইনা চিনেমাখন জুবিন দাই শ্বুটিং কৰিছিলে ইয়াত বহুত মজা লাগে চাবি বহুত ঘৰ আছে কিন্তু সকলোৱে চাই থাক কি মজা লাগে ৰাস্তা মানে এইটোৱে ডাঙৰে আকৌ কৈ পাইছোঁ ৰাস্তা এটিহে দেখিছোঁ ইমান ডাঙৰটো পুৱাটি দেখিলোঁ ইটিহে বোলচোন পুৱা মতাও আছেচোন সেইটো পুৱা বোলে নোকে হাঁহে ৰাস্তা সেইটো ৰাস্তা এই যা নাকল গছ না কি এই যা মামুই তামোল ওলাইছা নেকি এইটো কুটা ডগি কুকুৰ তো এইদিকে গৈ থাকোঁ আৰু এইটো ঘৰ য'ত পূজাৰীসকল থাকে চব পূজাৰীয়ে তাতে থাকে নেকি এইফালে যাব নিদিয়ে বোলে ন' এণ্ট্ৰি যাংগে ঘূৰি তো সেইদিকে গৈ থাকোঁ আৰু চাই থাক কেনেকুৱা লাগে আৰু সেই কিবাকিবি আছে ন সেইখিনি চাংগে আকৌ একেখিনি চাই থাকিলে নহ'ব নহয় কোৱা কথা পায় ঠিকা বৈ সেইবিলাক চাংগে এইদিকে যাং গৈ থাকোঁ এই চাকিটো গছ নাকল গছ ওলাই দেই নাযা নাকল গছে এইটো চাওক নাযা তো ক'লা পিছে এতিয়া কাঁইট লগা গছ কেনেকুৱা ধুনীয়া ফুল আছে চাবা লৈ যাং না কিয়ে না চাবি দেই কোনে চাওঁ যি বৰ লাগে ঐ সেইকেইটা কিটো কিহে কণী পাৰিছে শুনো না কিটো লৈ যাম দেই এটামান এইটো এটা ৰাস্তা এদিকে যায় পূজাৰী থাকে তাত পূজাৰী দি যাং আৰু এইকেইটা এনেকুৱা ফেশ্বনত ফটো মাৰিছে বা কি ফটো মাৰিছে বে
মাওক দেই কোনোনে ফটো মাৰি থাকে গেলা কাটি আগবাই যাইছো মই যাং কনিনো বই চাংগে বই আহিবি দেই কোনো তাৰমানে বুলি চাবলৈ সেইষা যায় মই যে কৈ থলোং দেই পিছত যে আকৌ ক'ব নাই দেই সেইষা যায় যি ডাঙৰ দেখালা এটা আছে কি বা কেনে ফেশ্বনৰ ফটো মাৰিছে ভাই ইয়া যাং এতিয়া কিটো নাযা মাজত একো নাই বহি পাইছো বউকে সেইটো তাৰ ঘৰ চাই থাক আৰু কেনেকে চাওঁ অলপমান সেনেকে চাই থাক দেই বৰ মুখ বিয়া যে কৈ সেনেকে চাই থাক নকওঁ আৰু আকৌ কৈছোং দেই কথা এদিকে যাং এইটো ঘৰলে যাং কি ধুনীয়াকে একদম মানে মাধৱদেৱৰ মূৰ্তিটো ন যি পৰকে সজাই থৈছে ফুলৰ লগত বহি চাংগে চাবি দেই চবেই একদম নিজে আহি বৰকে চাই যাবি আৰু দেই আকৌ পাম নত পাইছোং বাৰু যদি মোৰ চেনেলটো নহয় চেনেলটো নুফুটে নহয় কিটো কবি আৰু এখন চাইনবোৰ্ড এখন দিছে কিবা চাই ল'ব আগতে কিন্তু এখন ইংলিছ পঢ়িব নাজানো চা দেই যদি ভিডিঅ'টো বৰ লাগে তেতিয়াহ'লে ছাবস্ক্ৰাইব লাইক কমেণ্ট কৰিবি আৰু দেই নাপাহৰিবি দেই সেইষাৰ কৈ থলোং আকৌ পাহৰি নাথাকিবি জিলেতো সোমাই কিনে চাংগে বই সুমিয়াই কিনে বা নহয় সোমাই কিনে চাংগে আকৌ প্ৰথমতে জোতা খুলি ল'ব লাগিব নহয় হেলমেট দুটা থৈ ল'ব লাগিব ইয়াত থৈ লওঁ ন ইয়াতে থৈ গোটেইখন সোণৰ দৈছো লৈ যাম দেই এইডোখৰ ভাল বহি চাংগে ভিতৰত চাই ইয়াৰ পৰা দেখুৱাইছোং ভিতৰলৈ সোমাম দিয়া জোতাযোৰ খুলি ল'ব দে হেলমেট দুটা থৈছোঙে আকৌ একদম জোতাযোৰ খুলি ল'ব লাগিব দিয়া নহয় কেনাযোৰ হ'ল চাবা জোতাযোৰ এসপ্তাহ হৈছে দেই কিনা মোৰ দেখি বৃহস্পতিবাৰ বজাৰ বহে যে ডুমচাত লোৱা হেলমেটটো আকৌ কিবাটোতো নামৰ চাই কামত নহয় এবাৰ জিলো ভিতৰত যাং বৈ গোটেইখন ফটো মাৰিছে বহি চাংগে ভিতৰত কেনেকুৱানো কিটো আছে চাবি দেই বৰকৈ চাবি বহি ভিতৰত যাং বহি এয়া চাং চব চাং বা ফেন ধেৰ লাগি আছে চুইটটো চা একদম ফুলতে এনেকুৱা ধুনীয়াকৈ সজাই থৈছে চাবা এইখিনি ওপৰত কিটো মৰণ না কিটো নাখন পিছৰ খেলৰ নিচিনা বিস্কুট মটন লমাই থৈ না কামুৰি দিব দিয়ে খাই নপৰাখন যাং নহয় বোলে ল মাৰি মুখে ধুই পেলাই আকৌ কষ্ট এইটো হাত ধুবলৈ দিছে চাহ না কিটো ক'ব দিছে না মুঠতে দিছে আৰু পানী ওলাই পেলাই এদিকে ঘৰ আছে এইগোটাতে ধেৰি এইগোটা বহুত ডাঙৰ জেগা গেলাঘাটৰ চেল্ফি মাৰে না কি ধৰণৰ দে উঠোং আমিও দে মা মা কি চাই আছ ভকে মা একো বিকিলে ভকে মা ফটো কটা পেলা দে মোবাইল ভাঙি থ মাৰ বা একদম মজা আছে সেই মই ওলাইছোং যে কি কৈছ সেইদিনাখন ওলালোং মাৰ ফটো উঠিলোং দেই চাত যে এবাৰ দি যাং চাংগে বৰকে ইখন বেঞ্চ দিছে চা যি ধুনীয়া বেঞ্চখনো আমহে যি ভগা বহিলে বোলো কুক ভাগি থ বুলি ভয়ে লাগে বোলো বহো আৰু উপায় নাই যে কি ধুনীয়া থৈছে চা একদম ফুলৰ লগত চাহে চাওঁ কেনে বহি আছে পাই হেৰি এটা নে নমস্কাৰ কৰিছে সেই নিচা আকৌ চাইডত কি
কাম মজা থৈছে ঐ পাৰিলে আহি কিনে চাবিহি দেই যি ধুনীয়া ধুনীয়া এইখন কাম মজা ঐ মন্দিৰটো আৰু জুবিন দাই আৰু মিছন চাইনা চিনেমাখন শ্বুটিং কৰা দেখি আৰু বেছি পপুলাৰ হৈ গ'ল আকৌ গেলাকাটো ফটো মাৰি ওলাই হেনো চা আকৌ তাৰ ফেশ্বন যোৱা ভৰিকেইটা সমানকৈ থ'ব জানে ভৰি থোৱা জেগা চা আকৌ বাহ বাহ আই ঐ দেহা তাৰ মোবাইলটো ফটোহে মাৰিছে ধৰ ৰেডি মুখে মাৰি উঠিছে নেমংক আকৌ মাৰিব লাগে হেনো দেহক নেমঙাও যে এইটো চামান ধুনীয়া থৈছে জিলো আৰু বাৰু মনত পেলাইছোঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবি দেই হ'ব আজিলৈ বাই বাই